বহুদিনৰ মূৰত নতুনকৈ এটা অনুপ্ৰেৰণামূলক সাধু পঢ়িবলৈ পালো। জীৱনৰ সমস্যাবোৰে আপোনাক যদি কেনেবাকৈ ভাৰাক্ৰান্ত কৰি তুলিছে আৰু এই সমস্যাবোৰৰ পৰা আপুনি যদি কেনেবাকৈ পৰিত্ৰাণ পোৱাৰ কথা ভাবিছে বা আপোনাৰ জীৱনৰ পৰা এই সমস্যাবোৰ যদি একেবাৰে নোহোৱা হৈ যোৱাটোকে আপুনি কামনা কৰিছে, তেতিয়াহ'লে এই সাধুটো আপোনাৰ বাবে। মন দি শুনক। আৰু মই মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলকো কৈছো, এই সাধুটো হৈছে এজন খুব হতাশগ্ৰস্ত মানুহৰ সাধু। জীৱনৰ সমস্যাবোৰে এই মানুহজনক ইমানেই ভাৰাক্ৰান্ত কৰি তুলিছে, ইমানেই হতাশ কৰি তুলিছে যে ক'বলৈ ভাষা নাই। এই মানুহজন যেতিয়া সৰু আছিল তেতিয়াই তেওঁৰ দেউতাক ঢুকাইছিল আৰু সেই কম বয়সতে তেওঁ এখন ঘৰৰ দায়িত্ব ল'ব লগা হৈছিল, মাকৰ দায়িত্ব ল'ব লগা হৈছিল। তিনিটাকৈ ভায়েক ভনীয়েকৰ ভৰণ পোষণৰ দায়িত্ব ল'ব লগা হৈছিল, সিহঁতক ডাঙৰ দীঘল কৰিবলগীয়া হৈছিল, সিহঁতক পঢ়াব শুনাবলগীয়া হৈছিল। আৰু এটা সময়ত সেই মানুহজনে বিয়া কৰাইছিল আৰু বিয়া কৰাই তেওঁ ভাবিছিল যে জীৱনৰ সমস্যাবোৰ কিছু পৰিমাণে হ'লেও লাঘৱ হ'ব, কিন্তু নহ'ল। তেওঁ বিয়া কৰোৱাৰ পাছত অন্য কিছুমান সাংসাৰিক সমস্যা আহি পৰিল। তেওঁৰ ল'ৰা ছোৱালী জন্ম হ'ল, সিহঁতৰ ভৰণ পোষণৰ দায়িত্ব ল'ব লগা হ'ল, সিহঁতৰ পঢ়া শুনাৰ দায়িত্ব ল'ব লগা হ'ল। আৰু এটাৰ পাছত এটাকৈ সমস্যাই মানুহজনক লগ নেৰা হ'ল। আৰু এটা সময়ত তেওঁ ইমানেই অতিষ্ঠ হৈ পৰিল যে তেওঁ এজন পণ্ডিতৰ কাষ চাপিলে আৰু সেই পণ্ডিতজনক গৈ ক'লেগৈ যে একদম সৰু অৱস্থাৰ পৰাই মোক সমস্যাই লগ এৰা নাই। এটাৰ পাছত এটাকৈ সমস্যাই মোক এনেকৈ ভাৰাক্ৰান্ত কৰি তুলিছে যে মই নোৱাৰিছো আৰু জীৱনটো জীৱ। গতিকে আপুনি মোক এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ এটা উপায় দিয়ক। মই বিচাৰিছো মোৰ জীৱনৰ পৰা এই সমস্যাবোৰ একেবাৰে নাইকিয়া হৈ যাওক আৰু মই শান্তিৰে জীৱনটো কটাব খুজিছো। তেতিয়া সেই পণ্ডিতজনে ক'লে, ঠিক আছে, তোমাক বাৰু তাৰ বিধান দিয়া হ'ব, কিন্তু তাৰ আগতে তুমি মোৰ লগত সেই নদীখনৰ কাষলৈ ব'লাচোন। এই বুলি পণ্ডিতজনে মানুহজনক নদী এখনৰ কাষলৈ লৈ গ'ল। তেতিয়া মানুহজনে সুধিলে যে আপুনি মোক নদীখনৰ কাষলৈ কিয় আনিছে? তেতিয়া পণ্ডিতে ক'লে, নহয় নহয়, নদীখন আচলতে আমি পাৰ হ'ম আৰু নদীখন পাৰ হৈ গৈ এখন গাঁও পাম আৰু সেইখন গাঁৱলৈ গ'লেই তুমি গম পাবা যে এই জীৱনৰ সমস্যাবোৰৰ পৰা আমি কিদৰে পৰিত্ৰাণ পাব পাৰো বা এই জীৱনৰ পৰা এই সমস্যাবোৰ কিদৰে আমি নাইকিয়া কৰিব পাৰো। এই বুলি কোৱাৰ পাছতো পণ্ডিতজনে মানুহজনক লৈ বহু সময় নদীখনৰ পাৰতে থিয় হৈ থাকিল। এটা সময়ত অতিষ্ঠ হৈ মানুহজনে পণ্ডিতক ক'লে যে আপুনি নদীখন পাৰ হোৱাৰ কথা কৈছিল, কিন্তু অতঃপৰ আপুনি নদীখনৰ পাৰতে ৰৈ আছে, নদীখন আপুনি পাৰ হ'বলৈ ইচ্ছা কৰা নাই বা চেষ্টা কৰা নাই কিয়? তেতিয়া পণ্ডিতজনে ক'লে, নহয় নহয়, নদীখন পাৰ হ'বলৈ আচলতে ইয়াত নাৱৰ কোনো ব্যৱস্থা নাই। গতিকে নদীৰ পানীখিনি শুকাবলৈ দিয়া, যেতিয়া নদীৰ পানীখিনি শুকাব, খৰাং হৈ পৰিব নদীখন, তেতিয়া আমি নদীখন পাৰ হ'ম আৰু সেই গাঁওখনলৈ যাম আৰু তুমি বিচৰা সেই বিধানটো মই তোমাক দিম। তেতিয়া মানুহজন আচৰিত হ'ল যে পণ্ডিত এজনে কি কথা কৈছে, নদী এখনৰ পানী শুকাই যাব আৰু পানী শুকোৱাৰ পাছতহে নদীখন পাৰ হৈ যাব, এয়া কেনেকুৱা কথা? তেতিয়া মানুহজনে পণ্ডিতক সুধিয়ে পেলালে যে নদীখনৰ পানী জানো শুকাব কেতিয়াবা? নদীখনৰ পানী শুকাব আৰু নদীখন আমি তেতিয়া পাৰ হৈ যাম, এই চিন্তাটো এটা অমূলক চিন্তা নহয়নে বাৰু? তেতিয়া পণ্ডিতজনে ক'লে, হয়, তুমি ভবাৰ দৰেই এইটো এটা অমূলক চিন্তা। নদীখনৰ পানী কেতিয়াও নুশুকায়, গতিকে নদীখনৰ পানী শুকাব তেতিয়াহে আমি নদীখন পাৰ হৈ যাম, এইটো একেবাৰে তুমি ভবাৰ দৰে এটা অমূলক চিন্তা। আৰু জীৱনৰ কথাটো তেনেকুৱাই। তুমি যে কৈছা এই জীৱনৰ সমস্যাবিলাকৰ পৰা পৰিত্ৰাণ পোৱাৰ কথা, তুমি যে কৈছা তোমাৰ জীৱনৰ পৰা এই সমস্যাবোৰ একেবাৰে নাইকিয়া হৈ যোৱাৰ কথা, নদী এখনৰ পানী যিদৰে শুকাব নোৱাৰে, ঠিক তেনেকৈ তোমাৰ জীৱনৰ পৰাও সমস্যা কেতিয়াও নাইকিয়া হৈ যাব নোৱাৰে। তোমাৰ জীৱনৰ পৰা সমস্যাবোৰ কেতিয়াও নাইকিয়া হৈ যাব নোৱাৰে। কেৱল তোমাৰ বুলিয়েই নহয়, পৃথিৱীত এনেকুৱা কোনো মানুহ নাই যাৰ জীৱনত সমস্যা নাই। য'তেই জীৱন ততেই সমস্যা। গতিকে সমস্যাবোৰ কেতিয়াবা নাইকিয়া হৈ যাব বা এই সমস্যাবোৰৰ পৰা আমি কেতিয়াবা পৰিত্ৰাণ পাম, এনেকুৱা কথা চিন্তা কৰি কোনো লাভ নাই। তাতকৈ আমি এই সমস্যাবোৰ কৌশলেৰে আমাৰ সামৰ্থ্যৰে কেনেকৈ আমি অতিক্ৰম কৰিব পাৰিম তাৰহে চিন্তা কৰিব লাগে। তুমি যেনেকৈ এতিয়া ক'লা যে নদীখন আমি পানী শুকালে ৰৈ থাকি লাভ নাই, নদীখন আমি কেনেকৈ পাৰ হৈ যাম তাৰহে চিন্তা কৰিব লাগে। ঠিক তেনেকৈ তুমিও তোমাৰ জীৱনত যিবিলাক সমস্যা পাইছা, এই সমস্যাবোৰ নাইকিয়া হৈ যোৱাটো তুমি কেতিয়াও কামনা নকৰিবা। তোমাৰ জীৱন য'ত আছে তাত সমস্যা থাকিবই, গতিকে তোমাৰ দায়িত্ব হ'ল
কৌশলেৰে তুমি সমস্যাবোৰ কিদৰে সমাধান কৰিবা গতিকে একেবাৰে এটা অকণমানি সাধু কিন্তু খুব গভীৰ তত্ত্ব থকা এটা সাধু গভীৰ অৰ্থ থকা এটা সাধু জীৱনৰ সমস্যাৰ পৰা আমি কেতিয়াবা পৰিত্ৰাণ পাম বুলি ভবাটো আচলতে একেবাৰে অমূলক চিন্তা এটা আকৌ কৈছো যতে জীৱন ততে সমস্যা থাকিব গতিকে আমাৰ দায়িত্ব হ'ব যে এই সমস্যাবোৰক আমি বুদ্ধিৰে কৌশলেৰে অতিক্ৰম কৰিব লাগে হেতুহে সফল জীৱন গতিকে জীৱনৰ সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ চিন্তা বাদ দি বা জীৱনৰ পৰা সমস্যাবোৰ নাইকিয়া হৈ যোৱাৰ চিন্তা বাদ দি আমি জীৱনৰ সমস্যাবোৰক অতিক্ৰম কৰিবলৈ যত্ন কৰিব লাগে ধন্যবাদ